দ্বাদশ স্কন্ধ শ্ৰীকৃষ্ণই নম। ৰাজবংশাৱলী আৰু কলিৰ ধৰ্ম কথন পদ। জয় জয় কৃষ্ণ প্ৰভু অভীষ্ট দায়ক, জীৱেৰ জীৱন যদু জগত নায়ক। এ ৰাম জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক, অসুৰ নাশ কহিব সাৰংগ হায়ক। ৰাম নমো নমো মহামূৰ গুৰুৰী ঋষিকেশ, কৃষ্ণৰ চৰণ মনে পায়ায় উপদেশ। দ্বাদশ স্কন্ধৰ কথা সহস্ৰদীৰ্ঘ দে, কৃষ্ণৰ কিংকৰে বীৰ শিলাপদ বন্ধে। ৰাম শুনা সভাসদ কথা দ্বাদশ স্কন্ধৰ, প্ৰসিদ্ধ অমৃতু আক নুহিপতন তৰ। এ ৰাম পিয়ে যিটো আক দৈৱ বসে তাপহৰে, শ্ৰৱণ মাত্ৰকে আক সমস্তে নিস্তৰে। হেন কৃষ্ণ কথা ইটো অচিন্ত মহিমা, ইহে শুনে যাহাৰ পুই নৰ নাহিমা। এ অজিন পাতকী আত নাপাতিব কাণ, পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষে প্ৰমাণ। ৰাম মাধৱত মতি দিয়া শুনিও চোকে, ৰাজা কহি কাইলা পুনু পুনু মুনি হুকে। এ ৰাম কৃষ্ণৰ চৰণ বিনে নাহিকে মুকুতি, 11 স্কন্ধৰ কৈলা দহায়া যুগুতি। কৃষ্ণৰ চৰিত্ৰ ছয় বৰ্ণালা প্ৰপঞ্চে, যাক শুনি লোকে সংখ্যা ৰতাপবনছে। এ ৰাম কৃষ্ণৰ কৃপায়ে মুনি দেন্তয় উপদেশ, দ্বাদশ স্কন্ধৰ কথা শুনিও নিশেষ। ৰাম কলিত মলিন শুইবে যতে কণি পতি, গুচিবে আচাৰ ধৰ্ম শুইবে কদূৰ মতি। যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ, অধৰ্মে জুৰিবে হৈবে লোকয়ে কাৰণ। যেন যেন অনথমি
লাইবে দুষ্ট কলি ভৱিষ্যত ৰাজাৰক শিবু বংশাৱলী এ উপজায়ো লোকৰম নতবীৰ কতি দুনাই দুনাই নিপতিত দহাই যুগুতি ৰামে হি হেতু দ্বাদশ কৰিলো আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা শুইবে দুষ্ট দম্ভ তাহাংক কৃপায়ে কৈলা মহামুনি সুকে টিকাৰ সন্মত ছয় শুনিলা চোকে পুছে পৰীক্ষিতে হুক মুনিত সংশয় যদু বংশ বিভূষণ কৃষ্ণ কৃপাময় এ বৈকুণ্ঠক গৈলা হমে পচাৰি চৰিত্ৰ কয়ুকাৰ বংশে ৰাজা ভৈলা পৃথিৱীত ৰাম শুকনি গদতি ৰাজা শুনি পৰীক্ষিত হৈবে যেন যেন ৰাজা দুৰ্জন কলিত এ ৰাম হৈও সাৱধান নিপতিক এহি বুলি সমস্তে বৰ্ণাইলা মুনি ৰাজবংশাৱলী হে ৰাম যাৰ বংশে ৰাজা হুয়া ভুঞ্জিবে কমহি যতে কবৰি খজাৰ বংশ থাকে ৰহি ভোপাতে হুইবে ৰাজা জিতু কাটিয়া ৰাজা কহ যত ভৱিষ্যত কথা কহিলে কতা কলিত হৈবে কাৱে যত যত ৰাজা এৰিবে আচাৰ ধৰ্ম পিৰিবে ক প্ৰজা মহা অহংকাৰী ক্ৰোধী পৰম প্ৰচণ্ড অল্প অপৰাধতে কৰিবে উগ্ৰ দণ্ড ৰাম শ্ৰী বধ ব্ৰহ্মবধ ভূবধ পাতে ক বলে হৰিবে কপৰ দ্বাৰক পৈতেক অক্ষয় পাতকী আতি শুইবে কুদাতা হোচাৰিবে মৰ্যদা নমা নিবে পিতা মাতা ক্ষণেকে হৰিষ শুকে শুক ক্ষণেকে আকুল কামাতুৰ হুয়া নাচাৰিবে জাতি কুল পৰ দ্বাৰা গমন পাতেকে শুইবে ভস্ত আত্ৰি ক্ষুদ্ৰ আয়ু অল্প কালে যাইবে নষ্ট হীৰা মহন্ত জনতয়াতি মিলাইবে বিপাক স্থিৰি বলে নিবে বেঢ়ি পিৰিবে প্ৰজাক আতি অনাচাৰি বিভি চাৰি অকুলীন মহাম্লেশ হবে ধৰি বেকৰা যচিহ্ন যেন ৰাজা হব যি দেশৰ অধিকাৰী
তাতে অনুবৰ্তি থাকে যত নৰ নাৰী এৰাম তাহাৰে স্বভাৱ লৈবে তাহাৰে আচাৰ এৰি কুল ক্ৰিয়া সবে হৈব একাকাৰ হয় অন্য অন্য ৰাজা সাজি গজ বাজি বল ৰাজাৰ নিমিত্তে ঘূৰ কৰিবে কণ্ডল কাটি মাৰি গাম দেখ কৰিবে উচন্ন মহাপীড়া পায়া ক্ষয় হৈবে প্ৰজাগণ পৰম নিদ্ৰয় যেন ৰাক্ষস আকাৰ ধন লোভে প্ৰজাৰ চিন্তিবে মহামাৰ লোকত মিলিবে আখি ঘূৰ বিমংগল অনুদিনে বাঢ়িবে কলিৰ মহাবল মৰু ভাঙিবে কলি চাৰি ওচৰণ সত্য হোচ ক্ষমা দয়া কৰিবে উচন্ন এ শুইবে কল পায়ো লোক মহাদুৰ্বিনয় সুহৃদতো নচাৰিবে কপট আশ্ৰয় ঘূৰ কলি যুগে যিটো জন ধনৱন্ত সেহি খেকুলি নহদা চাৰি গুণৱন্ত বলিষ্ঠ জন ৰহি যি বেক পাপচয় অন্যায়তো বলিষ্ঠ নৰ হুইবে জয় নকৰিবে কুলশীল বিচাৰ যুৱতী যাকে অভিৰুচি তাকে মানিবে কপতি পুৰুষে নচাইবে ভাল মন্দ্ৰ সমুদায় কৰিবে কভাইজা আনি যাকে বাঞ্চা যায় সদায়ে বুলিব মিছা কপট আচাৰ ক্ৰয় বিক্ৰয়তো শুৱে মায়া ব্যৱহাৰ ৰতিত কুশল যিটো জনয় নাচাৰি তাকেহে পুৰুষ বুলি বেক দুষ্ট নাৰী ৰতি সুখী সীতা যিটো দুষ্টা মন পুৰে স্ত্ৰী বুলি তাকে মানি বেক কামাতুৰে কুলস্তিকো এৰি তাতে কৰিবে কৰতি নিজ পতিতে জিতাকে মানিবে কপতি ৰাম কলিত যতে কদীৰ্যেৰিবে সাৰ কপতে দেখাইবে মাত্ৰ লোকবে সাৰ এৰাম লোভে আক্ৰমিবে শুইবে কুলক্ৰিয়া হীন একে নৱগুণ মাত্ৰ থাকিবে কীন ব্ৰহ্মচাৰী সন্যাসীও হৈবে জ্ঞানহীন দণ্ড কমণ্ডলো মাত্ৰ থাকিবে কচিন একতিত কফিন হৰি ৰতব্যঘ চম্ৰ বেশধাৰী মাত্ৰ নাহি আশ্ৰমৰ ধৰ্ম কৰিবে দুৰ্জন লোকে ধনতে খেগয় অক্ষতি ধন দিলে শুইবে অন্যায় তু জয় এ ক্ষতি খাইবে নপাইলে নত শুইবে খং চলে বলে উচিত ন্যায় যতু দিবে ভংগ ৰাম কৰিবে নপাৰে কো বেদশাস্ত্ৰ তত্ৰ
মহাজ্ঞান শূন্য পৰমাৰ্থ বিচাৰত এৰাম একোৱে নজানে কিছু নপাৰে খন্দিত বহু বল কি ভৈলে তাকে বুলিবে পণ্ডিত ও ধন জন বিভবনা থাকে যাৰ আতি সেই জনয় অসাধুলো কৰখন যতি এৰাম পৰমদাম্ভিক যিটো ধনৰ গৰ্বত সেই জন মহাসাধু বোলাইবে লোকত মেৰি বেদ বিধি আচৰিবে পাপ ঘোৰ বাক্যে বুলিবে মাত্ৰ এহি স্ত্ৰী মোৰ এতেকে বিবাহ হৈবে নলাগে বিচাৰ জ্ঞাতি কুটুম্ব সবে বেৰি খাইবে ৰাম শৰীৰক ঘষি পিখি যিটো কৰে স্নান হৈবে কলিত অলংকাৰয়ে হিমান চতুৰ্ভীতি বেৰি মাথে ৰাখিবে কপাখ কেশতে শুইবে কলা বৈনলয়লাখ এৰাম নাদৰিবে মহাগুৰু জনকো হেলাত বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈ বেজাত অন্যায়ে আনি ভৰিবে উদৰ এহি মান পুৰুষাৰ্থ থাকিবে লোকৰ মহাধূতৰালি কৰি বুলি বেবচন জানিবে কলোকে সত্য মাতৈ ইটো জন পুখে পুত্ৰ ভাজা মাত্ৰ হুয়া কামাতুৰ এতেকে বুলিবে লোকে ইব ৰহচতুৰ এৰাম দান পুণ্য কৰিলে মোহৰ হৈবে খ্যাতি হেন দম্ভ ভাবে ধৰ্ম আচৰিবে আতি হেনয় দুৰ্মতি আতি পৰ মহানিষ্ফল প্ৰজায়ে কিৰিবে হবে পৃথিৱীমন দল এৰাম চাৰিও জাতিৰ মাজে যিজন বলিষ্ঠ হৈবে আখি ৰাজা হেহি দুৰ্জন নিষ্ঠ লোভাবিষ্ট হুয়া কৰ্ম কৰি বেক ঘূৰ দাৰুণ নিৰ্দয় দুষ্ট যেন খত চুৰ কিৰিবে প্ৰজাক সুখে নাথাকিবে বহি স্ত্ৰী কাহিনীবে বলে ধন কুআগ্ৰহী হে চলে বলে নিষ্ফলে লোকক দুখ দিয়া নিচৰ বহাইবে মহন তক উচা দিয়া এৰাম হহি
বুজিবে ন পাৰি প্ৰিয়া আছে প্ৰজাগণ দখু দিশে যাইবে শুয়া দেশৰ উচন পৰ্বত বনত পক্ষী নপাইবে ক অন্ন ফল মূল মাংস শাক কৰিবে ভোজন অনাবৃষ্টি দুৰ্ভিক্ষত কতো শুইবে ক্ষয় তাকো কৰ সাধিবে দুৰ্জন ৰাজাশয় ৰ'দ বৰিখন শীত সহিবে বতাস ক্ষুধা তৃষ্ণা ব্যাধিত হৈ বেকতো নাখ এৰাম নুগুচিব চিন্তা হৃদয় অহৰ্নিশ কৈ ক যাইব কি কহিব নপাইব উদিশ কলি তলু কৰ মহা মিলিবে বিপত্ৰী হৈবে পৰমায়ু ত্ৰিংশ বৰিষ বিংশতি এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত কুল ক্ৰিয়া একো নথা কিবে ককলিত অনেক পাখণ্ড আখি ব্যাপিবে কদেশ লৈবে লোকে পাখণ্ড নৰয় উপদেশ মচলৰ চৰিত হৈবে কজত ৰাজা মিছা হিংসা চুৰ বৃত্তি কৰিবে ক প্ৰজা ধৰিবে চাৰিও জাতি আচাৰ সুদৰ শুইবে অল্প প্ৰমাণ শৰীৰ মনুষ্যৰ কাহাৰো নহিবে আৰ তনু মন শুদ্ধ ছাগ সম হৈবে ধেনু হৰিবে কদুগ্ধ চাৰি আচমি হৈবে গৃহস্থৰ নয় ভাইজাৰ কুটুম্বে হৈবে সুহিদ নিশ্চয় মাতি অনুপ্ৰমাণ হৈবে কজত ধান চুত চুত হৈবে বৃক্ষ সমিধ প্ৰমাণ বিজুলি চমক যেন চঞ্চল সদায় মেঘ খব হৈবে ককলিত তৰু প্ৰায় ৰাম ধৰ্মে জুৰিবে আখি ৰাজ নিৰন্তৰ হৈবে ধৰ্ম শূন্য গৃহ সমস্তে লোকৰ পৰম দুৰ্মহ চেষ্টা হৈবে মনুষ্যৰ ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ ভগৱান ধবে ধৰ্ম কদে ঘৰ কৰিবা কুটুম্বে অধৰ্মে জুৰিবে সবে ৰাজ ধৰ্ম বুলি কৰন্তে ধৰ্ম হৈবে জাত মিলাইবে ক দুষ্ট কলি লোকৰ বিঘাত পাখণ্ড আগমে কৰি বেক বেদ লোপ হেন দেখি ঈশ্বৰৰ হৈবে মহাকূপ গত প্ৰায় ভৈলে যেবে কলি দুৰাচাৰ ভগৱন্ত শৈৱন্ত আপুনি অৱতাৰ গুণা সভাসদ পদ মহাভাগ দেখা দেখা কেনে দুষ্ট কলিৰ
সত্তৰে হিউ কহাৱধান কৃষ্ণ বিনে কলিততা ৰন্তানাহিয়ান ৰাম সংসাৰ গৰ্তত পৰি আশা সমুদায় শ্ৰুতি জ্ঞান নষ্ট ভৈল বিষয় চিন্তায় ৰাম কালৰ পেদংখিয়াত ঠাতে লয়ে প্ৰাণ কৃষ্ণ বিনে কোনে আত কৰিবে কত্ৰাণ হে কৃষ্ণ প্ৰাণ প্ৰভু করুণমস্কার দীননাথক প্রভু করিও ধার রাম কি প্রাময় মহেশ্বর অনাথ নাথ করু কাতৰ চৰ নতথ মাথ ভুঞ্জু যদি নিজ কর্মর বিপাক মোরে মনে তথাপিতো নেৰুকতো মাক সৰ্বদায়ে তোমাৰ ভিতৰ কহং এহি দান দিও নক ৰিও আশা ভং তুমি সুহৃদ আত্মা পৰম বান্ধৱ জানিয়া বিক্ৰয় গৈলো তোমাত মাধৱ ৰাম মৰণ সংকটে প্ৰভু নচাৰিবা মোক বোলা ৰাম ৰাম যত সামাজিক কৃষ্ণ হৰি ৰাম